নমস্কাৰ আজি বনাওঁ আহক বটম মাছৰুম এই মাছৰুমটো মোৰ বিৰাট প্ৰিয় মই খুব ভাল পাওঁ এইটো মাছৰুম খাই পেলাই এনেকুৱা এটা পেকেট আনিছিলোঁ এতিয়া পেকেটটো ফালি লৈ এই মাছৰুমখিনি ফাৰ্ষ্ট আমি চাফা কৰি লওঁ এয়া চাওক এনেকৈ বটম মাছৰুমটো গোটা গোটাকৈ থাকে সকলোৱে জানেই এতিয়া এইখিনি চাফা কৰিম কিহেৰে জানেনে এয়া আটা লৈছোঁ শুকান আটা গুৰি ল'ব লৈ পেলাই খুব ধুনীয়াকৈ লাহে লাহে এনেকৈ ঘঁহি দিব বেছি জোৰে ঘঁহিলে কিন্তু মাছৰুমটো ভাঙি যাব সেইকাৰণে অকণমান লাহে লাহে ভালকৈ ঘঁহি দিব এনেকৈ আটাৰে ঘঁহাৰ লগে লগে ইয়াৰে ওপৰত যে কলা কলা সৰু সৰু স্পট কিছুমান থাকে সেইবোৰ চাফা হৈ যায় সেইবোৰ নোহোৱা হৈ যায় অলপ সময় আটাৰে ঘঁহি ৩-৪ বাৰ এনেকৈ পানী দি ভালকৈ ঘঁহি ধুই ল'ম ধুই ল'লে খুব সুন্দৰ চাফা হৈ যায় মাছৰুমখিনি এনেকৈয়ে মাছৰুম চাফা কৰি লওঁ মই তাৰপিছত এয়া চাফা কৰাৰ পিছত আকৌ এবাৰ কুহুমীয়া পানীৰে ধুই লৈ ইয়াত হালধি জিৰা ধনিয়াৰ গুড়ি আৰু অকণমান জ্বলা গুড়ি সানি পেলাই ৰাখি থৈছোঁ এতিয়া কেৰাহীটো গৰম হোৱাৰ লগে লগে ইয়াত ৰিফাইন অইল দিছোঁ আৰু অকণমান বাটাৰ দি লৈছোঁ লৈ পেলাই এই যে মই সানি থৈ দিছিলোঁ সেইখিনি মই এতিয়া ইয়াতে ভাজি ল'ম এইখিনি পূৰা সম্পূৰ্ণৰূপে ভাজি পেলাব নালাগে অকণমান ভাজিলেই হৈ যাব এইখিনি এনেকৈ কেৰাহীত বহাই দি এইফালে মই 2টা বিলাহী লৈছোঁ আৰু কাজু আৰু এলমণ্ড লৈছোঁ এইখিনি মিক্সিত মাৰি লৈ পেলাই চাওকচোন এনেকুৱা পেষ্ট এটা বনাই লৈছোঁ এতিয়া এই মাছৰুমখিনিও হ'লেই আৰু এইখিনি মই বাউলত আকৌ কাঢ়ি লৈ সেইটো কেৰাহীতে অকণমান তেল আৰু বাটাৰ দি লৈছোঁ দি ইয়াতে মই দিছোঁ 2টা তেজপাত আৰু শুকান জলকীয়া এটা এয়া লৈছোঁ চাওক 2টা তেজপাত দিছোঁ শুকান জলকীয়া দিছোঁ আৰু লং ইলাচি ডালচেনি অকণ দিছোঁ দি পেলাই এইখিনি অকণমান ভাজি লৈছোঁ লৈ পেলাই ইয়াতে এয়া চাওক অকণমান ভাজিব লাগিব ফেনটো মানে হৈছে এইটো বাটাৰৰ কাৰণে হৈছে আৰু গেছটো একদম হাই ফ্লেমত নিদিব দেই পুৰি যাব সেইকাৰণে ল' ফ্লেমতে দি পেলাই ইয়াতে নহৰু এটা মই ৰঙা কৰি ভাজি লৈছোঁ আৰু নহৰুটো আপোনালোকে একদম ৰঙা নেপেলাবও পাৰে নিজৰ মতে কৰি ল'ব এইটো মই অকণমান ৰঙচুৱাকৈ নহৰুটো ভজা হোৱাৰ পিছত পিঁয়াজ দিছোঁ পিঁয়াজ দিয়াৰ পিছত অকণমান গোটা জিৰা দিলোঁ আৰু সোৱাদ অনুযায়ী নিমখ হালধি দিলোঁ নিমখ হালধিখিনি দিয়াৰ পিছত আৰু অকণমান সময় ভাজিম এতিয়া মই গেছটো একদম ল' ফ্লেমতে ৰাখি থৈ দিছোঁ ল' ফ্লেমত অকণমান সময় ভাজি লৈ ইয়াতে আকৌ মই ঘৰতে ভাজি পেলাই গুড়া কৰি থৈছিলোঁ জিৰা আৰু ধনিয়াৰ অকণমান গোটা ধনিয়া গুড়া কৰি থৈছিলোঁ সেইখিনি দিলোঁ তাৰপিছত পেষ্টটো যে বনাই থৈছিলোঁ এই পেষ্টটো দি দিলোঁ এতিয়া কিন্তু গেছটো ল' ফ্লেমতে আছে দেই হাই ফ্লেমত দিয়া নাই ল' ফ্লেমতে এইখিনি ভাজি লৈ দি পেলাই আকৌ ইয়াতে এইটো পানীটো দিছোঁ দেখিলেই ইয়াতে এইখিনি পানীয়ে নহয় আৰু অকণমান পানী দিম এয়া আৰু অলপ পানী দিছোঁ দি পেলাই খুব ভালকৈ উতলিবলৈ দিছিলোঁ যেতিয়া খুব ভালকৈ উতল আহিছে তেতিয়া সেই ভাজি থোৱা মাছৰুমখিনি দি দিলোঁ দিয়াৰ পিছত আৰু অকণমান সময় আমি হাই ফ্লেমত উতলাইছোঁ মিডিয়াম টু হাই ফ্লেমত এনেকৈ ঢাকন মাৰি উতলাই দিব কাৰণ মাছৰুমটোতো আগৰ পৰা অলপ সিজি আছিলেই গতিকে এতিয়া প্ৰায় ৰেডি হৈ আহিছে তাৰ আগে আগে এনেকৈ কচুৰি মিঠি দি দিছোঁ কচুৰি মিঠিখিনি মই আপোনালোকক দেখুওৱা নাই তথাপি কৈ দিওঁ যে এটা অকণমান পাত্ৰ এটাত অলপ সেকি ল'ব সেকি ল'লে কচুৰি মিঠিখিনি মুৰমুৰীয়া হৈ যায় একদম আৰু গোন্ধটোও ধুনীয়া ওলায় তাৰ ফ্লেভাৰটো ধুনীয়া আহে এইখিনি কচুৰি মিঠি দিয়াৰ পিছত এতিয়া এইখিনি পূৰা ৰেডি হৈ গ'ল এয়া মই ছাৰ্ভ কৰি দিছোঁ বাতিত এইটো কনচিষ্টেঞ্চিতে ৰাখিব ইয়াতকৈ গোটা বা পনীয়া হ'ব নালাগে আৰু ওপৰত অকণমান ক্ৰীম দি দিলোঁ ক্ৰীম দিয়াৰ লগে লগে টেক্সাৰটোও খুব ধুনীয়া আহিল খাবলৈও টেষ্টি হৈছিল আৰু মই ৰুটি বনাই থৈছোঁ ৰুটি আৰু